Welcome to Gov Job Channel. আজিৰ ভিডিঅ'টোত SBIৰ নতুন নটিফিকেশ্যনটোৰ বিষয়ে কথা পাতিম। গতিকে ভিডিঅ'টো যদি ভাল পায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। SBI PO ৰিক্ৰুইটমেণ্ট 2019 জবৰ নামটো হৈছে প্ৰবেশ্যনাৰী অফিচাৰ আৰু এই জবটোৰ কাৰণে আপুনি 3টা এক্সামিনেশ্যন দিব লাগিব। 1 নম্বৰটো হৈছে প্ৰিলিমিনাৰী এক্সামিনেশ্যন, 2 নম্বৰটো হৈছে মেইন এক্সামিনেশ্যন আৰু 3 নম্বৰটো হৈছে গ্ৰুপ ডিছকাশ্যন। প্ৰিলিমিনাৰী এক্সামিনেশ্যন যদি ক্লিয়াৰ কৰে তেতিয়া মেইন এক্সামিনেশ্যনটো দিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 2 এপ্ৰিলৰ পৰা আৰু শেষ হ'ব 22 এপ্ৰিলত। পে'মেণ্টটো 2 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু 22 এপ্ৰিলৰ ভিতৰত আপুনি দিব লাগিব। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 3rd উইক অফ মে'। অনলাইন প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হ'ব 8, 9, 15, 16 জুনত হ'ব। ৰিজাল্টটো 1st উইক অফ জুলাইত দিব। মেইন এক্সামৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 2nd উইক অফ জুলাই আৰু মেইন এক্সামিনেশ্যনটো হ'ব 20 জুলাইত। ডিক্লেয়াৰ হ'ব ৰিজাল্টটো 3rd উইক অফ আগষ্ট। আৰু গ্ৰুপ ডিছকাশ্যন আৰু ইণ্টাৰভিউৰ কাৰণে কল লেটাৰ বা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 4th উইক অফ আগষ্ট। আৰু গ্ৰুপ ডিছকাশ্যন আৰু ইণ্টাৰভিউ হ'ব ছেপ্টেম্বৰত আৰু ফাইনেল ৰিজাল্টটো দিব 2nd উইক অফ অক্টোবৰ। ST আৰু SC কাৰণে এটা প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং হ'ব, সেইটো কাৰণে আপুনি কল লেটাৰ বা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 2nd উইক অফ মে' আৰু কণ্টাক্ট হ'ব, পৰীক্ষাটো হ'ব 4th উইক অফ মে'ত। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম এডুকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব আৰু এজ লিমিটটো 30 বছৰতকৈ বেছি হ'ব নোৱাৰিব। ভেকেঞ্চি টোটেল ভেকেঞ্চি আছে 2000, SCৰ কাৰণে আছে 300, STৰ কাৰণে আছে 150, OBCৰ কাৰণে আছে 540 আৰু জেনেৰেলৰ কাৰণে আছে 810। কি পঢ়িব লাগিব? 3টা ভাগ আপুনি পঢ়িব লাগিব। 1 নম্বৰ আছে ইংলিছ লেংগুৱেজ, 2 নম্বৰতে নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং এবিলিটি। টোটেল কুৱেশ্যন ইংলিছ লেংগুৱেজৰ কাৰণে হ'ব 30টা, নিউমেৰিকেল এবিলিটিৰ কাৰণে হ'ব 35 কুৱেশ্যন, ৰিজনিং এবিলিটিৰ কাৰণে হ'ব 35 কুৱেশ্যন। ইংলিছ লেংগুৱেজত মেক্সিমাম মাৰ্ক হ'ব 30, নিউমেৰিকেল এবিলিটিৰ কাৰণে 35 মাৰ্কছ আৰু ৰিজনিং এবিলিটিৰ কাৰণে 35 মাৰ্কছ, টোটেল 100 মাৰ্কছ হ'ব। গোটেইকেইটাৰ কাৰণে টাইমটো ছেপাৰেটকৈ থাকিব। ইংলিছ লেংগুৱেজৰ কাৰণে 20 মিনিট, নিউমেৰিকেল এবিলিটিৰ কাৰণে 20 মিনিট আৰু ৰিজনিং এবিলিটিৰ কাৰণে 20 মিনিট, টোটেল 1 আৱাৰ। গোটেই চবৰে কাৰণে কুৱেশ্যনটো অবজেক্টিভ টাইপ হ'ব। মেইন এক্সামৰ কাৰণে 4টা ভাগ পঢ়িব লাগিব। 1 নম্বৰতে আছে ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড, 2 নম্বৰতে আছে ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন, 3 নম্বৰতে আছে জেনেৰেল ইকনমি, বেংকিং এৱাৰনেছ আৰু 4 নম্বৰতে আছে ইংলিছ লেংগুৱেজ। ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে নাম্বাৰ অফ কুৱেশ্যন হ'ব 45 আৰু মেক্সিমাম মাৰ্ক হ'ব 60 মাৰ্কছ আৰু টাইম ডিউৰেশ্যন হ'ব 60 মিনিট। ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে হ'ব নাম্বাৰ অফ কুৱেশ্যন 35, মেক্সিমাম মাৰ্কছ হ'ব 60 মাৰ্কছ আৰু টাইম ডিউৰেশ্যন হ'ব 45 মিনিট। জেনেৰেল ইকনমি বেংকিং এৱাৰনেছৰ কাৰণে নাম্বাৰ অফ কুৱেশ্যন থাকিব 40, মেক্সিমাম মাৰ্কছ হ'ব 40 আৰু টাইম ডিউৰেশ্যন হ'ব 35 মিনিট। ইংলিছ লেংগুৱেজৰ কাৰণে নাম্বাৰ অফ কুৱেশ্যন 35, মেক্সিমাম মাৰ্কছ হ'ব 40 আৰু টাইম ডিউৰেশ্যন হ'ব 40 মিনিট। গতিকে টোটেল টাইম হ'ব 3 আৱাৰ। মেক্সিমাম মাৰ্কছ টোটেল হ'ব 200 মাৰ্কছ আৰু নাম্বাৰ অফ কুৱেশ্যন টোটেল হ'ব 155। অসমত এক্সামিনেশ্যন চেণ্টাৰ হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰ। এইকেইটাত আপুনি প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিব পাৰিব যিকোনো এখন ঠাইত আৰু মেইন এক্সামিনেশ্যনটো হ'ব গুৱাহাটীত।